মাওবাদী সেনৰ আন এক দুৰ্ধৰ্ষ সদস্য গ্ৰেপ্তাৰ এইবাৰ কামৰূপৰ পৰা গ্ৰেপ্তাৰ কাঞ্চন দাৰ সহযোগীক ক্ৰাইম ব্ৰাঞ্চৰ সাৰ্ভেলেন্সত আন কেইবাটাও মাওবাদী ওভাৰগ্ৰাউণ্ডৰ পৰাই ৰাষ্ট্ৰদ্ৰোহ চলাই যোৱা আন এটা দুৰ্ধৰ্ষ মাওবাদী সদস্য ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে ছয়গাঁৱৰ কুকুৰমাৰাৰ পৰা ৰাজ্যৰ চুকে কোণে বিয়পি পৰা এনে প্ৰায় 2 কোটি মাওবাদী সদস্যক সাৰ্ভেলেন্সত ৰাখিছে ক্ৰাইম ব্ৰাঞ্চে এইজন হৃদয় কলিতা কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা মাওবাদী নেতা কাঞ্চন দাৰ অন্যতম সহযোগী আছিল এইজন হৃদয় কলিতা কাঞ্চন দাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছিল হৃদয় কলিতাৰ তথ্য কাঞ্চন দাৰ কল ডিটেইলছ ৰেকৰ্ডত প্ৰথমে নাম পাইছিল হৃদয় কলিতাৰ তাৰ পিছৰে পৰা হৃদয় কলিতাৰ গতিবিধিৰ ওপৰত নজৰ ৰাখি আছিল ক্ৰাইম ব্ৰাঞ্চে আৰু অৱশেষত মঙলবাৰে নিশা কুকুৰমাৰাৰ নিজৰ ঘৰৰ পৰাই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে হৃদয়ক মাওবাদীৰ ওপৰত লিখা কেইবাখনো বিতৰ্কিত কিতাপ উদ্ধাৰ হৃদয়ৰ ঘৰত ইফালে বুধবাৰে হৃদয় কলিতাক আদালতত হাজিৰ কৰাই 7 দিনৰ জিম্মাত লৈছে ক্ৰাইম ব্ৰাঞ্চে সম্প্ৰতি ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাতে জেৰা চলাই থকা হৈছে হৃদয় কলিতাক কাঞ্চন দাই কি কামত নিয়োগ কৰিছিল হৃদয়ক সেয়াও জেৰাত স্বীকাৰ কৰিছে হৃদয়ে কিন্তু তদন্তৰ খাতিৰত সংবাদ মাধ্যমক সেই কথা জনোৱা নাই ক্ৰাইম ব্ৰাঞ্চে ৰাজ্যত মাওবাদীৰ এনে উত্থানৰ বাবে চিন্তিত হৈ পৰিছে খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাওইষ্টৰ 3-4টা ফেজ হৈছে অসমত 2008ত এটা ফেজ হৈছিলে হেতু শেষ হ'ল 13-14ত এটা ফেজ আছিল হেতু শেষ হ'ল এইটো এটা থাৰ্ড ফেজ এটা আৰম্ভ কৰিছিল মানে সোকল কাঞ্চনদা হেতু কাৰণে আহি বৰাক উপত্যকাত বাহৰ পাতি আছিল the material we have collected from his laptop and other material we connected from his accomplice I am sure that we will be able to neutralize the entire Maoist supporter and sympathizer network in Assam ইফালে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAও অব্যাহত ৰাখিছে মাওবাদীৰ ওপৰত তদন্ত প্ৰক্ৰিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত NIA অব্যাহত ৰাখিছে মাওবাদীৰ বিৰুদ্ধে অভিযান ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্ন দাসৰ সৈতে সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ